সময় কেনেকৈ পাৰ হয় কোনেও ক'ব নোৱাৰে। সৌ সিদিনা জন্মগ্ৰহণ কৰি আজি মা দিৱস উপলক্ষে মোৰ গেলাৰীৰ পৰা মাকৰ ফটো বিচৰাত আজিৰ পোষ্টটো দিবলগীয়া হৈছে। মা, আজি তোমালৈ বহুত মনত পৰিছে অ'। আজি তোমাৰ অনুপস্থিতিত মই বহুত অকলশৰীয়া অনুভৱ কৰিছোঁ মা। মা, তোমাৰ পৰশত আজি মই আকাশ চুবলৈ সক্ষম হয়। ব্যস্ততাৰ কাৰণেহে তোমালৈ মনত পেলাবলৈ সময় নাইকিয়া হৈছে মা। তুমি নাভাবিবা যে মই তোমাৰ পৰা আঁতৰি গৈছোঁ মা। মই সদায় তোমাৰ লগত আছোঁ আৰু থাকিম মা। আচল কথাটো হৈছে মই তোমাক ক'বলৈ সময় নাপালোঁ মা যে মই তোমাক বহুত ভাল পাওঁ বুলি। আজিৰ দিনটোতে মই তোমাক বহুত মিছ কৰি আছোঁ মা। তোমাৰ অনুপস্থিতিতে মই তোমাৰ উপস্থিত থকা সময়খিনিক মিছ কৰি আছোঁ মা। মা, মই বহুত দুখিত। মই তোমাৰ কষ্টখিনি বুজি পোৱা নাছিলোঁ মা। মা, তুমি য'তেই নাথাকা কিয় সুখে থাকা, ভালে থাকা আৰু আমাৰ কাৰণে দুৱা কৰা। শেষত মই এটাই ক'ম, আই মিছ ইউ মা। I love you, Ma.